অভিযোগ হ'ল মাধৱ চাহাৰ ৱাইফ লক্ষী চাহ নামত এটা 2020 এটা আপোনাৰ চব্জি বাজাৰ এটা এলটমেণ্ট দিয়া হৈছে। আমি এলটমেণ্ট চালোঁ, তাতে লিখা আছে মানে এলটমেণ্টত 2014 1 ছেপ্টেম্বৰ 4 নম্বৰ প্ৰস্তাৱ অনুযায়ী এই ৰুম নম্বৰটো সিহঁতক দিয়া হ'ল। তেতিয়া মই চেয়াৰমেন আছিলোঁ 2014 আৰু মোৰ লাষ্ট বোৰ্ড মিটিং এইটো আছিলে। সেইটো প্ৰস্তাৱত ওপৰতে এলটমেণ্ট দিয়া হ'ল। মই প্ৰস্তাৱটো চালোঁ, তাতে লক্ষী চাৰ কোনো নাম নাই। 6টামান মানুহৰ নাম আছে, যিখিনি আমাৰ অল্ড মাৰ্কেটত আমাৰ পুৰণা বজাৰত বিল্ডিং হৈছিলে, তেতিয়া এইখিনি 6টা মানুহৰ হোল্ডিং আছিলে, ইয়াতে শ্বৰ্ট হৈছিলে। তেতিয়া আমি চেয়াৰমেন মই আছিলোঁ আৰু আমাৰ ৱাৰ্ড কমিশ্যনাৰ আৰু আমাৰ MLA চাহেব আছিলে, বহি সিহঁতৰ লগত বহি এটা হেৰি কৰিলোঁ যে যিটো 6টা শ্বৰ্ট আছে, সেই 6টা আমি পিছত চব্জি মাৰ্কেটত সিহঁতক ৰুম দিয়া হ'ব। সেইটো আমি প্ৰস্তাৱত লোৱা আছে 6টা নাম। এতিয়া চালোঁ যে 2020 এটা এলটমেণ্ট লক্ষী চাহ এখেতৰ এলটমেণ্ট এইটো প্ৰস্তাৱৰ ওপৰত আছে। আমি প্ৰস্তাৱটো চালোঁ যে লক্ষী চাহ নাই, তেনে এলটমেণ্ট কেনেকৈ হ'ল জবাব এইটো। তাৰপিছত হ'ল তাৰ নামত 10,000 টকা ছিকিউৰিটি লোৱা হৈছে, ছিকিউৰিটি আছে। এতিয়াও লক্ষী চাহে ৰুম মানে ৰুমটো বুজি পোৱা নাই। আজি 2 বছৰমান হৈ গ'ল। এই মানুহটো ঘৰত গৈ আছে, আমাৰ তাতে আহি আছে, চেয়াৰমেন তাত গৈ আছে, গোটেই আছে, কিন্তু এতিয়ালৈকে ৰেছপন্স পোৱা নাই মিউনিচিপালিটিৰ পৰা। কিয় পোৱা নাই আৰু কেনেকৈ এই 2014 প্ৰস্তাৱৰ ওপৰত কেনেকৈ এলটমেণ্টটো দিলে, এই বস্তুটো মোৰ লাগে। লক্ষী চাহ। তেতিয়া চাৰ্কেল এক্সিকিউটিভ অফিচাৰ কোনে আছিলে মই নাজানো। 2020 পাব লাগিব 6জন, যিহেতু 6জন ইহঁতৰ এলটমেণ্ট আছে আগত। আমি তেতিয়া বহিহে এলটমেণ্টটো দিব খুজি আছিলোঁ, কিন্তু ভাগ্য মোৰ টাৰ্মটো 2014 গুচি গ'ল। নেক্সট গভৰ্ণমেণ্ট আহিল, নেক্সট আপোনাৰ কমিটি আহিল, এই কমিটি দিয়া নাই। কিন্তু 2020 এই কমিটি ভাঙাৰ পিছত 2020 লকডাউনৰ পিছত কমিটি ভাঙিল। সেইটো সময়ত এই লক্ষী চাহে এটা এলটমেণ্ট পালে 2014 ওপৰত, যিটো তাৰ এই এলটমেণ্টত তাৰ নাম নাছিল। এইটো মই ক'ব নোৱাৰোঁ, এইটো আপুনি মিউনিচিপালিটি সুধিলেহে পাব বস্তুটো। আমাৰ বিচাৰ যে 2014 মোৰ যিটো চেয়াৰমেনশ্বিপ আছিলে, মোৰ বোৰ্ড মিটিঙৰ ওপৰত কিয় ইহঁতে দখল দিলে, কিয় সেইটো অভাৰ ৰাইট কৰিলে। এটা দুটা, যদি আপুনি এলটমেণ্ট দিছে, কিয় লক্ষী চাহ এলটমেণ্টটো পোৱা নাই, তাৰ তথ্যটো জানিব লাগে। কিয় পোৱা নাই, কিয় 2014 এইটো চাই কেনে ইহঁতে এলটমেণ্ট দিলে। মই খবৰ লৈ অলৰেডি মই আপোনাক পেপাৰবিলাক দিছোঁ, তাৰ ডকুমেণ্টছবিলাক। আমি ইহঁতৰ লগত মই সোধা, কাৰণ যি মানুহটো দিছে এই মানুহটো এতিয়া নাই, যি এক্সিকিউটিভ আছে ইয়াতে নাই, এতিয়া নাই। তাই তুমি কাক সুধিম? 100% ফল্ট হৈছে, আপুনি চাব ফল্ট হৈছে। ফ্ৰড 100%, দুটা ফ্ৰড হৈছে। এটা হ'ল 2014 আপোনাৰ প্ৰস্তাৱৰ ওপৰত দিছে, 2020 ফ্ৰড। 2 নম্বৰ ফল্ট লক্ষী চাহক দিছে, তাৰ ছিকিউৰিটি লৈছে 10,000, এতিয়া কিয় ই পোৱা নাই? দুটা ফল্ট হৈছে তাৰ। শুনি পাইছোঁ। এইটো আপুনি লক্ষী চাহৰ হাজবেণ্ডে এটা বক্তব্য দিছে, এইটো আপুনি চালে গম পাব। আপোনাৰ নামটো? আশিষ নন্দী।